ये है आम जिंदगी। ये है मेंटोस जिंदगी। গম পাইছো আপোনালোকে কি চাব আহিছে সেইটো মই গম পাইছো। আরে ভাই এইখন থাম্বনেল লগোৱাৰ পিছত আমিনো কেলে চাবলৈ আহিম তো আপুনি গম পাবই, কাৰণ আপুনি যাতে জানে এইখন থাম্বনেল লগালে আমি চাবলৈ আহিম, গতিকে সেইটো কাৰণে এইখন থাম্বনেল লগাইছে নাই লগোৱা জানো, গতিকে আপুনি কেলে চাবলৈ আহিছে নিশ্চয় গম পাইছে। আৰু বেছিভাগ অসমীয়া ৰ'জ ভিডিঅ'তে দেখিবলৈ পোৱা যায় বৰ্তমান সময়ত প্ৰতিটো ভিডিঅ'তে এনেকুৱা এখন অশ্লীল থাম্বনেল লগোৱা আছে যাতে ভিউজ বাঢ়ে আৰু ডেকা ল'ৰাবিলাকৰ চাবলৈ ইচ্ছা হয়। প্ৰত্যেকটো বুলি নকওঁ, কিন্তু বেছিভাগ ভিডিঅ'ৰ থাম্বনেলতে আপুনি এখন অশ্লীল থাম্বনেল দেখিবলৈ পাব। কাৰণ অপ্ৰিয় ল'ৰাটাকে যদি সত্য কথা তেওঁলোকে জানে যে ইণ্টাৰনেটলৈকে বিক্ৰী হোৱা বস্তু হৈছে ছেক্স, গতিকে মানুহক কেনেকৈ লোভান্বিত কৰি তেওঁলোকে ভিডিঅ'ত ভিউজ বঢ়াব লাগে ভালদৰে জানে। এতিয়া দ্বিতীয় কথা আহিলে, প্ৰথম কথা হৈছিলে থাম্বনেল, দ্বিতীয় কথা আহিলে তেওঁলোকে ৰোষ্ট কাক কৰিব, কাৰণ ৰোষ্ট কৰিলে কোনোবা কণ্টেণ্ট লাগিব, কাক ৰোষ্ট কৰিব লাগিব, গতিকে তেওঁলোকে বেছিভাগেই ৰোষ্ট কৰে কাক, টিকটকত যি টিকটকাৰবিলাক ভিডিঅ'বিলাক থাকে তেওঁলোকে বেছিভাগেই টিকটক বা ভিডিঅ' বাছি তেওঁলোকে তাক ৰোষ্ট কৰি থাকে, কাৰণ বেলেগক ৰোষ্ট কৰা তেওঁলোকৰ সাহসটো কৰিব নোৱাৰে। গতিকে বেছিভাগ যি অসমীয়া ইউটিউবাৰ আছে ৰোষ্টাৰ তেওঁলোকে টিকটকক ৰোষ্ট কৰি থৈ দিয়ে। A few moments later. কি হ'ল তই টিকটক ছাপোৰ্ট কৰ নেকি? তই ইউটিউবাৰ বেলেগে কৈছে যে টিকটক ৰোষ্ট কৰিব নালাগে নেকি? কেলৈ নালাগে? সেইটোৱে কথা বুজক, অলপ বুজক। মই সেইটোৱে ক'বলৈ কৈছোঁ যে মই কোনো পধ্যে টিকটকক ছাপোৰ্ট নকৰোঁ, কৰাও নাছিলোঁ আৰু এতিয়াও নকৰোঁ, পিছলৈও নকৰোঁ। কিন্তু মই ক'ব বিচাৰিছোঁ অকল টিকটকক কেলৈ ইউজ কৰিব লাগে? যিবিলাক মানুহে নিজৰ কেমেৰা আগত যদি নিজৰ কাপোৰ খুলি লেংটা হৈ দিব পাৰে তেওঁলোকৰ এটা ইচ্ছা হ'ব, তেতিয়া তেওঁলোকে অলপ ফেমাছ হ'ব বিচাৰিছে, গতিকে আমি তেওঁলোকক ৰোষ্ট কৰি আৰু ফেমাছ কৰি দিওঁ, তেওঁলোকে উৎসাহ পাব। গতিকে তৃতীয় কথাটো হৈছে যে তেওঁলোকৰ বেছিভাগ ভিডিঅ' যি কয় ক্লিক বেইট, তেওঁলোকে বেছিভাগ ভিডিঅ'তে ক্লিক বেইট আছে অসমৰ ৰোষ্ট ভিডিঅ'। এতিয়া এইটো ভিডিঅ'তে মই যিটো চালোঁ তেওঁ থাম্বনেলটো দেখিবলৈ পালে এই মহিলাগৰাকী যি আছে সেই মহিলাগৰাকীৰ ওপৰত এটা থাম্বনেল তেওঁ দিছে, কিন্তু ভিডিঅ'টো চাওক। টিকটক ফ্ৰেণ্ড এইখিনিতে মই কথা দুটামান ক'ম। এই ভিডিঅ'টো তেওঁ প্ৰথমতে দেখুৱালে বেলেগ এজন টিকটকাৰ আৰু তেওঁ এজন টিকটকাৰক ৰোষ্ট কৰিছে, আৰু ৰোষ্ট কৰিছে মানে কি ৰোষ্ট কৰিছে একো ধৰিব পৰা নাই। চাওক একেবাৰে কণ্টিনিউছ কৰিব। তেওঁ যি কৈছে এইটোকে আৰু চৰিয়াই দিম গুৰিয়াই দিম, কি ৰোষ্ট কৰা? সেইটো ৰোষ্ট কৰা একো অৰ্থই নাথাকিলে, তেওঁ কিবা ৰোষ্ট কৰা হ'ল জানো? তেওঁ নক'লে। গতিকে আপুনি কেলৈ ভিডিঅ'টো চাইছিলে? কি ক'বলৈ ভাবি ভিডিঅ'টো চাইছিলে? ৰোষ্ট কৰিব বুলি? সেও মানে যি আমাৰ নেতাবিলাক আছে নেতাবিলাকতকৈ বেছিকৈ আপোনাক ঠগি দিব, কাৰণ ভিডিঅ'টো ৰোষ্ট ভিডিঅ' বুলি কৈছে, কিন্তু যদি আমি তেওঁৰ ভিডিঅ'টো চাওঁ কি দেখিবলৈ পালোঁ? তাৰ আগতে আমি বেলেগ এটা পানী চাই লওঁ আহকচোন। দাদা আমাৰ ৰোষ্ট কৰিব বুলি চাবলৈ আহিছিলোঁ, আপোনাৰ ভিডিঅ'টো ৰোষ্ট কৰিব বুলি, মানে ৰোষ্টটো কৰি দিলে ভাল আছিলে। দাদা ৰোষ্ট কৰি দিওঁ, বহুত দেৰি হ'ল ৰোষ্ট কৰি দিওঁ। দাদা কৰিলোঁ, দাদা ফ'ল' মই কৰিলোঁ, মই জানো বা মা দেউতাক মোবাইলত ফ'ল' কৰিলোঁ, দেউতা মোবাইলত ফ'ল' কৰিলোঁ, ভাইটি মোবাইলত ফ'ল' কৰিলোঁ, বাই মোবাইলত ফ'ল' কৰিলোঁ, মোৰ গাৰ্লফ্ৰেণ্ডৰ মোবাইলত ফ'ল' কৰিলোঁ, মই চবতে ফ'ল' কৰিলোঁ। আপুনি ৰোষ্ট কৰক প্লিজ ৰোষ্টটো কৰি দিয়ক, মোক দেৰি হৈছে চাই পিনে যাম আৰু। অঁ শেষ হ'লে নাচি শেষ হ'ল, এতিয়া আমাৰ দাদাই ৰোষ্ট কৰিব, গতিকে ভালকৈ চাওঁ। কি ক'ম মই? ক'বলৈ ভাষা নাই, নকওঁ।
যদি একো ক'ব লগা নাছিলে আপোনাৰ যদি ক'ব লগা নাছিলে একো যদি নকয় তেনে ভিডিঅ'টো বনাইছিলে কেলৈ থাম্বনেইলটো কিয় দিছিলে तेरा वादा ভাই মাৰো মুঝে মাৰো গতিকে যদি আমি এনেকুৱা ভিডিঅ'বিলাক চাওঁ তেতিয়া আমি দেখিম যে বেছিভাগতে আপোনালোকৰ হাঁহি নুঠে অ' ভাই মাৰো মুঝে মাৰো বুলি ক'লে তোমাক ফানি যেন যদি দেখুৱাব বুলি ভাবিছা তেন্তে ভুল ভাবিছা যেনেকৈ 0 পৰা চশমাজনীয়ে লগাই ফুৰিলে মানুহে স্মাৰ্ট যেন নেদেখায় তেনেকৈ কথাই প্ৰতি অ' ভাই মাৰো মুঝে মাৰো বুলি ক'লেও ফানি যেন নেদেখায় গতিকে এনেকৈ ৰোজ ভিডিঅ'বিলাক বনাই কেনেকৈ আচ্ছা এনেকৈ দাদা মোৰ ৰোষ্টিং চেনেল এটা খুলিম বুলি ভাবিছোঁ অলপ কেনেকৈ খুলিম হেল্প এটা কৰি দিয়কচোন আৰে ৰোজ ভিডিঅ' বনোৱাটো একেবাৰে ইজি কাম দেই একো টেনশ্যন নল'বি মই এইটো এতিয়া সেইকাৰণে আৰু চাবিন আৰু দুদিনৰ ভিতৰত 1 লাখ ছাবস্ক্ৰাইবাৰ হৈ যাব ভিউৰ কথা নকবি আৰু মই যি কৈছোঁ সেইটো ফ'ল' কৰি যা থেংক ইউ শিকাই যাম মই একদম মানে ৰোজ ভিডিঅ' বনালে বহুত মানে হেৰি হৈছোঁ দাদা প্ৰথমতে তই টিকটকত যা টিকটকত গৈ অলপ হাঁহি উঠা ভিডিঅ' কেইটামান বিচাৰ আৰু ডাউনলোড কৰি থ আৰু অলপ যিবিলাক কাপোৰ চাপোৰ খোলা টাইপৰ ভিডিঅ' থাকে ন এনেকুৱা ভিডিঅ' এটা থাম্বনেইলত দি দিবি কথাই নাই আৰু বুজিলাই দাদা পিছে মই এই ৰোষ্ট কৰিব পৰা নাই কৰিব নাজানো ভালকৈ কেনেকৈ ক'বলৈ আৰে মইনো কোন চা ৰোষ্ট কৰিব জানো মই এনেই এইবিলাক ভিডিঅ' দি পিনি থৈ একো নকয় কি ক'ম মই ক'বলৈ ভাষা নাই নকওঁ মানুহে এনেই চাই এইবিলাক অকল থাম্বনেইলটো ফটাই ন মানুহ তৌ চিন্তা নকৰিবি তৌ ছাবস্ক্ৰাইব কৰি এই যদি একো নকয় এবাৰ 15 ছেকেণ্ড টিকটক কিন্তু দেখাই নকওঁ ভিডিঅ'টো বেছি দীঘল নকৰোঁ দাদা সোনকালে হৈ থাকিব ৰে কেলে চিন্তা কৰিছোঁ মই আছোঁ ন টিকটক উঠা দে বাকীখিনি সময়তে অলপ নাচি দিবি চলি যাব এনেকৈ দাদা থেংক ইউ একদম মোৰ চেনেলৰ ছাবস্ক্ৰাইব বহুত হৈ গ'ল দাদা কিন্তু দাদা মানে মানুহবিলাকে হেৰি ভাল পোৱা নাই কমেণ্ট কৰিছে বেলেগ ভিডিঅ' চাওঁ বুলি এনেকুৱাবিলাক দেখি পচন্দ কৰা হ'ল মানুহ আৰে ভাই মানুহেতো ক'বই তেনেকৈ মানুহৰ কথা বাদ দেচোন চাব নোৱাৰে এইবিলাক নাচাব আকৌ তাহাঁতি আনছাবস্ক্ৰাইব কৰিলেতো একো লোকচান নহয় তই বনাই থাক চিন্তা নকৰিবি এই আগৰ যিকেইটা ষ্টেপ হৈ গ'ল এইকেইটা ষ্টেপ আপুনি যদি ফ'ল' কৰে আপুনি অসমৰ এজন বিখ্যাত ইউটিউবাৰ হৈ থাকিব পাৰিব বেছি নকওঁ বেছি ক'লে এইটো জানেই আমাৰ অসমীয়া বস্তুসকলে কি ক'ব এইটোৱে ক'ব আৰু দাদা আপোনালোকক আপুনিও বনাওক মই নবনাবলৈ বনাই দাদা কিন্তু অলপ মানে বেলেগ ধৰণে বনাওক যাতে আমিও চাই ভাল পাওঁ সকলোৱে ভাল পায় সদৌ শেষত এটা কথাই ক'ম মই অসমীয়া ৰোষ্টিং যি কমিউনিটি আছে আগুৱাই যাওক মই তাকে বিচাৰোঁ আৰু আশা কৰিছোঁ পিছলৈ যদি যিবিলাক ভুলবিলাক আছিল শুধৰণি ঘটিব অসমত যিহেতু ৰোষ্ট কৰিবলৈ বাৰু অসংখ্য বিষয় আছে এইবিলাক বিষয়টো ৰোষ্ট কৰক আছে গতিকে আশা কৰিছোঁ দ্য ইণ্ডিয়ান বয় চেনেলটো আকৌ উভতি আহিব আমাৰ মাজলৈ ইউটিউবত তোমাৰ আজি অতি প্ৰয়োজন আছে অসমীয়া ৰোষ্টিং কমিউনিটিত তোমাৰ প্ৰয়োজন আছে আৰু ভিডিঅ'টো আকৌ কৈছোঁ লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক যদি মোৰ কথাটো শুনে তেওঁৰ কথাটো শুনক एक तो लाइक और शेयर ठोक दीजिए महाकाल का लाइक और शेयर ठोक दीजिए 5000 लौटे दिख जाना चाहिए ये 4000 के लिए मैं यहाँ पे नहीं खड़ा हूँ पूरा साल मेहनत करता हूँ आपके लिए बेटा ऐसा नहीं चलेगा लाइक ठोकी दबा के